নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ APDCLৰ যি ৰিজাল্ট ওলাইছে তাৰ নটিচটো লৈ আহিছোঁ। ইয়াত যিবিলাক কেণ্ডিডেটৰ এক্সপিৰিয়েঞ্চ আছিলে তেওঁলোকৰ ৰিজাল্টটোহে দিছে আচলতে, আৰু তেওঁলোকৰ ভেৰিফিকেশ্যন ডেটটো দিছে 24 ফেব্ৰুৱাৰী 2020 তাৰিখত যাব লাগিব। ভেন্যুটো হৈছে APDCL ট্ৰেইনিং ইনষ্টিটিউট নাৰেংগী গুৱাহাটী 26 তাত যাব লাগিব। আৰু ইয়াত আপোনালোকৰ ৰোল নাম্বাৰবিলাক চাই ল'ব। দুটা শিফট হ'ব, এটা ৰাতিপুৱা 9টা বজাৰ পৰা 1টা বজালৈ, আৰু 2 নম্বৰটো হৈছে পাছবেলা 1:30 বজাৰ পৰা 5:30টালৈ। ইয়াতে আপোনালোকৰ যিবিলাক অৰিজিনেল ডকুমেণ্ট আছে সেইবিলাক লৈ যাব লাগিব। আৰু পান কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ নিব লাগিব। আৰু ভেৰিফিকেশ্যনৰ সময়ত কোনো ধৰণৰ TA DA দিয়াৰ ব্যৱস্থা নাই বুলি উল্লেখ কৰিছে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।